আমাৰ বিটিচি অঞ্চলত যুৱ প্ৰজন্মই আগন্তুক দিনত আগবাঢ়ি গৈ এই অঞ্চলৰ নাম উজ্বলাবলৈ সক্ষম হ'ব আৰু সুন্দৰভাৱে আমি বিটিচিখন আকৌ এবাৰ নতুনকৈ ঘৰত আমি সহজ হ'ব। আপোনালোকে দেখা পাই আহিছে আমাৰ যেতিয়াৰ পৰা বিটিচিত হাগ্ৰামা মহিলা চৰকাৰ আকৌ এবাৰ আৰম্ভ হৈছে তেতিয়াৰ পৰাই উন্নয়ন চাৰিও দিশে আৰম্ভ হৈছে। ঠিক একেদৰে যুৱ প্ৰজন্মক কৰ্মমুখী কৰাৰ কাৰণে ইতিমধ্যে বিভিন্ন ধৰণৰ আঁচনি লৈছে আৰু এই ক্ষেত্ৰত আপোনালোকে দেখিছে এইবাৰ বিটিচিত আমাৰ আকৌ ৰিকুৱাৰমেণ্ট যি মানে চাকৰি চৰকাৰী চাকৰিৰ ক্ষেত্ৰত ব্যৱস্থাপনা লৈছে CSBৰ জৰিয়তে আৰু CSBয়ে খুব সুন্দৰভাৱে এই ব্যৱস্থাপনা পালন কৰি আহিছে। আজি আহি প্ৰায় শেষৰটো দিনত আমি আহিবলৈ পাইছোঁ। খুব সুন্দৰভাৱে এই যি আমাৰ ফৰেষ্টৰ যি এক্সাম খুব সুন্দৰভাৱে এক্সামবোৰ হৈ গ'ল। আমি ভাবোঁ নিকাহপূৰ্ণভাৱে এই এক্সামবোৰ হৈ আছে আৰু আগন্তুক দিনত বিটিচি অঞ্চলৰ যুৱ প্ৰজন্মই চৰকাৰী চাকৰিৰ ক্ষেত্ৰত তেওঁলোকে সুবিধা পাব আৰু আগন্তুক দিনত বিটিচি প্ৰধান হাগ্ৰামা মহিলা ইচাৰৰ নেতৃত্বত এই অঞ্চলৰ যুৱ প্ৰজন্মক আমি কৰ্মমুখীৰে আগবঢ়াই লৈ গৈ বিটিচি অঞ্চলৰ উন্নয়ন কৰিব পাৰিম। কেন্দ্ৰত যিটো দেখা গৈছে যে যুৱক যুৱতীসকল নৱপ্ৰজন্মই যিটো যন্তৰ মন্তৰত সংগ্ৰাম কৰিছে ইয়াৰ বিটিচিটো নহ'ব বুলি আপুনি নাই, আপুনি দেখা পাইছে যে বিটিচিৰ খনিকৰ আমাৰ সকলোৰে শ্ৰদ্ধাৰ হাগ্ৰামা মহিলা ইচাৰে বিটিচি উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰি আছে আৰু বৰ্তমান সময়ত তেখেতে এনেকুৱা ধৰণৰ কাম কৰি আছে বা সকলোকে এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যন দিছে যে আগন্তুক 15-20টা বছৰ বিটিচি অঞ্চলৰ ৰাইজে ৰাজনীতি কি বস্তু পাহৰি যাব। ইয়াতে ৰাজনীতি কথা নচলিব, ইয়াতে সামাজিকভাৱে মানুহক কেনেকৈ আগবঢ়াই লৈ যাব পৰা যায়, যুৱ প্ৰজন্মক কেনেকৈ কৰ্মমুখী কৰিব পৰা যায়, যুৱ প্ৰজন্মক আগবঢ়াই লৈ গৈ বিটিচিখনক কেনেকৈ সুন্দৰভাৱে গঢ়িব পৰা যায় সেই কথা চিন্তা চৰ্চা হ'ব। গতিকে সকলোৱে কাম কৰি আছে। আপুনি দেখা পাইছে ইয়াতে CSB বোৰ্ডৰ যিমান বিষয়ববীয়া আছে সকলোৱে নিজৰ ঘৰৰ পৰিয়ালটোক যেনেকৈ পৰিচালিত কৰে ঠিক একেদৰে আজি এই এক্সাম যিটো হৈ আছে এই এক্সামটিও তেওঁলোকে খুব সুন্দৰভাৱে পৰিচালিত কৰি আছে। গতিকে বিটিচিৰ এটা সুন্দৰ পৰিৱেশ আহিছে আৰু এই পৰিৱেশে আমি এটা কথা ক'ব পাৰোঁ যে বিটিচিত আগন্তুক দিনত যুৱ প্ৰজন্মক শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত, সাংস্কৃতিক দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতৰ যি পৰিকল্পনা সেই পৰিকল্পনাই বিটিচিক এতিয়া আৰম্ভ হৈছে আৰু আগন্তুক দিনত বিটিচিত এনেকুৱা কোনো পৰিৱেশ নহ'ব য'ত মানে বেলেগৰ নিচিনা ইয়াত হ'ব পাৰে। গতিকে মই ভাবোঁ আমাৰ বিটিচি অঞ্চলত যুৱ প্ৰজন্মই আগন্তুক দিনত আগবাঢ়ি গৈ এই অঞ্চলৰ নাম উজ্বলাবলৈ সক্ষম হ'ব আৰু সুন্দৰভাৱে আমি বিটিচিখন আকৌ এবাৰ নতুনকৈ ঘৰত আমি সহজ হ'ব। বিধানসভাত যিটো চলি আছে বিটিচিৰ বাবে যিটো আপোনালোকে দেখা পাইছে অসম বিধানসভাৰ বাজেট অধিৱেশন চলি আছে আৰু অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত জ্যেষ্ঠ তথা অভিজ্ঞ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই খুব এখন সৰ্বাংগ সুন্দৰ বাজেট আনিছে আৰু এই বাজেটখনে শৈক্ষিক দিশত, অৰ্থনৈতিক দিশত, সাংস্কৃতিক সকলো দিশকে সাঙুৰি এগ্ৰিকালচাৰৰ ক্ষেত্ৰত সাঙুৰি এই এখন বাজেট প্ৰস্তুত কৰি উলিয়াইছে আৰু এই বাজেটৰ জৰিয়তে আমাৰ বিটিচি অঞ্চলৰ যথেষ্ট উন্নয়নৰ কাৰণে কাম কৰিছে। আপুনি দেখিছে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাৰণে 100 কোটি টকা ধাৰ্য কৰিছে। শৈক্ষিক ক্ষেত্ৰত, এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যথেষ্ট বাজেটখনে সুফল আনিছে আৰু আমি ভাবোঁ এই বাজেটখনৰ জৰিয়তে সমগ্ৰ অঞ্চল উপকৃত হোৱাৰ লগতে বিটিচি তথা আমাৰ বাওঁসুঙুৰি অঞ্চলো যথেষ্ট উপকৃত হ'ব আৰু মই ভাল পাইছোঁ যিহেতু এইবাৰ যি CSB ৰিকুৱাৰমেণ্ট আমাৰ বিটিচি অঞ্চলৰ যি ফৰেষ্টৰ ৰিকুৱাৰমেণ্ট চলি আছে আমাৰ বাওঁসুঙুৰি সমষ্টিতে এক্সাম চলি আছে আৰু সুন্দৰভাৱে এই প্ৰস্তুতিটো হৈ গৈছে। মই CSBক ধন্যবাদ জনাইছোঁ, আমাৰ এই অঞ্চলৰ যুৱ প্ৰজন্মক ধন্যবাদ জনাইছোঁ। তেওঁলোকে আমাৰ প্ৰতি আস্থা ৰাখি আজি প্ৰায় 23-24-25 হাজাৰ ল'ৰা ছোৱালী ইয়াতে ইণ্টাৰভিউ দিবলৈ আহিছে। গতিকে সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু খুব নিকাহপূৰ্ণভাৱে সুন্দৰভাৱে এই এক্সামটো হৈ যিখিনি আমাৰ পোষ্ট আছে খুব সুন্দৰভাৱে চৰকাৰী চাকৰিত নিযুক্ত হ'ব বুলি আশা ৰাখিছোঁ। শ্ৰদ্ধাৰ আমাৰ BPF প্ৰধান আমাৰ নেতা বিটিচি প্ৰধানগৰাকীয়ে কৈছে যে যি 6 জনগোষ্ঠীৰ কথা কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণটো হ'ব লাগে, কিন্তু জনজাতিকৰণ হ'বলৈ যাওঁতে এক্সিষ্টিং ট্ৰাইবেলসকলৰ একো ক্ষতি হ'ব নোৱাৰে। আমাৰো একে মত আমাৰ নেতাৰ যি কথা যে এক্সিষ্টিং ট্ৰাইবেলসকলৰ ক্ষতি নোহোৱাকৈ যাৰ যি অধিকাৰ সেইটো পাব লাগে।